নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ এয়া মই লৈ আহিছো মহৎ লোকৰ বাণী আশা কৰিছো আপোনালোকে চাই ভাল পাব ভদ্ৰ লোক হৈ জন্ম গ্ৰহণ কৰাটো আকস্মিক ঘটনা মাত্ৰ কিন্তু ভদ্ৰ লোক হৈ মৰিব পৰাটো নিজৰ সাধনাৰ ফল বব গৰ্ডাও মই টোপনি গৈছিলো আৰু সপোনত দেখিলো যে জীৱন মানে সৌন্দৰ্য মই সাৰ পালো আৰু দেখিলো যে জীৱন মানে কৰ্তব্য এলেন টাৰ্গিজ হুপাৰ বৰ দুখৰ কথা যে এই সংসাৰৰ নিয়মবোৰ বিপৰীত ধৰণৰ যি কামত শ্ৰেষ্ঠ মানৱজন লজ্জিত হয় সেই কামত অসাধুজন সন্তুষ্ট হয় ব্যাস যি মানুহে আনৰ দ্বাৰা শাসিত হৈ ভাল পায় তেওঁলোকৰ বাবে কঠিন হ'ল নিজকে শাসন কৰাটো মেক্স লাৰ্নাৰ সংসাৰত কৃতকাৰ্যতাৰে দুটা পথ খোলা আছে প্ৰথমটো নিজৰ শ্ৰমৰ জৰিয়তে আনটো আনৰ মূৰ্খামিৰ সুযোগ গ্ৰহণৰ জৰিয়তে লাইব্ৰেৰীৰে যি বন্ধুত্ব কেৱল কোনো লক্ষ্যলৈ গঢ়ি উঠে সেই বন্ধুত্ব শেষলৈ বৰ্তি নাথাকে পুলিটজাৰ